আৰু এতিয়া মই যিহেতু ব্লেক ভাইজাৰ লগাই লৈছোঁ তো ব্লেক ভাইজাৰ লগাই ল'লেও একো ফৰক নপৰে মানে এইফালে চাওক বিজনেছমেন ল'ৰা এইফালে এইটো চাহ স্কুটি লৈ মানে লং ৰাইড এটা মাৰি দিওঁ নেকি এইফালে দেখা হৈছে এই দুটা লাইট আপোনালোকক জ্বলাই কিনি অলপ দেখাই দিছোঁ ভাই য়েল্লৰ যিটো পাৱাৰ মাক কচম আল্টিমেট অলফালে যোনটো লাইট মানে অলপ বেকা বিকি হয় মানে মদগাখন দাগি কৰি দিব হেল্ল' গাইজ এণ্ড গুড মৰ্ণিং আৰু আজি বতৰটো দেখা পাইছে কিমান বেছি ডাৱৰীয়া এইফালে চাওক অলপমান ৰ'দ ওলাইছে এয়া তো সেয়াই যিকণ ৰ'দ ওলাইছে সেয়াই আৰু বাকী একদম ঠাণ্ডা বতৰ এইকেইদিন বহুত বেছি ঠাণ্ডা পৰিছে ৰাতি চ' আৰু মই যিহেতু এংৰি বাৰ্ডত লাইট লগাইছিলোঁ দুটা তো আপোনালোকে আগৰ ব্লগটো যদি চাইছে গম পাইছে চ' লাইট দুটা মানে এটা প্ৰব্লেম হৈ গ'ল তেতিয়া মই হেণ্ডেলডাল মানে লেফ্ট চাইডে বা ৰাইট চাইডে ঘূৰাও ন তেতিয়া মানে লাইটকেইটাৰ তল চাইডটো অলপ লাগি যায় তো সেইটো গৈ কিনি আজি দেখাব লাগিব নতুনকৈ কেলেম বনাই মেলি আকৌ নতুনকৈ লগাব লাগিব মেবি চ' আৰু অনুক্লেশ এতিয়া আমাৰ ঘৰত আহি আছে সিও মানে নতুনকৈ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তো ময়ো কিবা কিবি যদি হেল্প কৰিব পাৰোঁ অলপমান ভাল লাগিব তো আজি আমাৰ ঘৰত আহি মেলি অলপ ট্ৰাই কৰি চাই মানে কিহৰ ওপৰত বিজনেছটো কৰিব আপোনালোকে আহিবলগীয়া ব্লগতো গম পাব নহ'লে আজিও হয়তো কৰি দিবলৈ আছোঁ তো চাই থাকক ভিডিঅ'টো এণ্ডলৈকে আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইবটো কৰি দিব আৰু মানে এইকেইদিন ভাল তেনেকুৱা কণ্টেণ্ট দিব পৰা নাই যিহেতু ডেইলি ব্লগ টাইপ অলপ কৰিব ট্ৰাই কৰি আছোঁ চ' আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু আজি ব্লগটো মানে একদম পথাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইখন হৈছে আমাৰ পথাৰ চাওক আৰু এইফালে মানে প্ৰায় চবফালে ঘৰেই হৈ গৈছে চাৰিওপিনে মানে এতিয়া ঘৰেই হৈ গৈছে আৰু মানে পথাৰখন আৰু 2-3 বছৰ পিছত মানে গোটেই ঘৰেই হৈ যাব চ' এটা কলনি টাইপ হৈ যাব চাগে আৰু আহিবলগীয়া 2-3 বছৰৰ ভিতৰত অনুক্লেশ আহি গ'ল আমাৰ ঘৰত চাওক এইফালে চাওক বিজনেছমেন ল'ৰা এইফালে এইটো চাহ আজি ঘৰত আমাৰ ঘৰত বনাই মেলি টেষ্ট কৰিছে কেনেকুৱা মজা বনাইছোঁ নিজে ভাল পাইছোঁ কুকমেন তুমি আহা নে কিন্তু এইফালে এইটো মোক দিছে চ' খাই কৰি আপোনালোকক টেষ্টটো জনাই আছোঁ যিহেতু চাহৰ বিজনেছ কৰিব নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তো অলপ চলপ ট্ৰাই কৰি আছে এইফালে চাহৰ কালাৰ দেখা পাইছে তামাম টেষ্টি ভাই চাওক আপোনালোক আহিব এবাৰ খাবলৈ ক'ত দোকানখন খোলে আপোনালোকক কম তো আপোনালোক আহি যাব নে কি কিমান দিন লাগিব খুব বেছি আৰু এমাহ আহিছোঁ মই খুৰাহঁতৰ মানে এনিভাৰ্চাৰী যিহেতু 16 তাৰিখে চ' সেইটো কাৰণে এতিয়া খুৰীয়ে মানে ছাৰপ্ৰাইজ দিম বুলি এখন ফটো ফ্ৰেম বনাব কৈছে চ' সেইটো কাৰণে আহিছোঁ এতিয়া ইয়াতে ফটো ফ্ৰেম বনাবলৈ চ' দেখাইছোঁ আপোনালোকক গৈ কিনি যাম ফাইনেলি আহি পালোঁ ঘৰ তো এফালে চাওক এইখনে হৈছে ফটো ফ্ৰেম তো বহুত বেছি মজা লাগিছে আৰু যিহেতু 16 তাৰিখে খুৰীহঁতৰ এনিভাৰ্চাৰী তো খুৰাক মানে গিফ্ট দিম বুলি ভাবিছে চ' সেইটো কাৰণে আগতীয়াকৈ আনি থৈছে তো এতিয়া মই গৈ কিনি খুৰীক দিওঁ আমাৰ লগত কোন আছে চাওক এয়া গুলু এতিয়া আমাৰ ক খ গ ঘ গাই দিব প্ৰথম চবা গাই দে চন্দ্ৰবিন্দু আৰু 21-22 গাই দিয়া 21-22 50 পাই গ'লি 31 হবা চ' অলৰাইট গাইজ আৰু মই যিহেতু কৈছিলোঁ মোৰ এংৰি বাৰ্ডখনৰ লাইট দুটা অলপ ওপৰলৈ হৈ আছিলে ত' সেইকেইটা ঠিক কৰিবলৈ কেলেম এক্সট্ৰাকৈ লগাম বুলি চ' এইফালে দেখা পাইছে এই দুটা লাইট ত' আপোনালোকক জ্বলাই কিনি অলপ দেখাই দিছোঁ লাইটকেইটাৰ কেনেকুৱা পাৱাৰ আৰু HJৰ হয় যিহেতু লাইটকেইটা ত' একবাৰ চাই লওক এইটো হৈছে হোৱাইটটো আৰু এইটো হৈছে য়েল্ল'টো তামাম পোহৰ গাইজ তামাম পোহৰ এতিয়া ৰাতিও মটৰ ব্লগ কৰি আল্টিমেট লাগিব তো ৰাতি যদি এতিয়া মই পাৰোঁ মটৰ ব্লগ এটা কৰি ট্ৰাই কৰি চাম কেনেকুৱা লাগে আৰু চাওক না এইটো মোৰ নৰ্মেল পাৱাৰ লাইটটো আৰু এইটো হোৱাইট এইটো য়েল্ল' আৰু এবাৰ য়েল্ল'টো জ্বলাই দেখাই দিছোঁ এইটো হৈছে য়েল্ল'টো তো হেল্ল' গাইজ তো ফাইনেলি আহি গ'লোঁ এতিয়া ডাইৰেক্ট মটৰ ব্লগত আৰু এইফালে অলপমান আগত গৈ লাইটটো টেষ্টিংটো আপোনালোকক কৰি দেখাই আছোঁ এইটো হৈছে হোৱাইট লাইটটো তো পাৱাৰটো চাওক কেনেকুৱা লাগি আছে আৰু মোৰ নৰ্মেল লাইটটো পোহৰটো দেখা পাইছে আৰু এইটো হৈছে য়েল্ল' লাইটটো ভাই য়েল্ল'ৰ যিটো পাৱাৰ মাক কচম আল্টিমেট কৈছোঁ নহয় তামাম পোহৰ গাইজ তো চাওক নাই এবাৰ আপোনালোকে আৰু আপোনালোকে যদি লগাওঁ বুলি ভাবে স্কুটিত তো মই বহুত বেছি চাই চিতি মেলি এইটো মাথা মাৰিলোঁ স্কুটিখনত লগাম বুলি তলফালে যোনটো লাইট মানে অলপ বেকা বিকি হয় মানে মদগাখন দাগি কৰি দিব তো bs6ত যদি ফগ লাইট লগাওঁ বুলি ভাবে আপোনালোকে তো মদগাৰ ওপৰত ধুনীয়া এটা জেগা আছে আৰু এতিয়া মই যিহেতু ব্লেক ভাইজাৰ লগাই লৈছোঁ তো ব্লেক ভাইজাৰ লগাই ল'লেও একো
ফৰক নপৰে মানে। আৰু য়েল্ল'টো পাৱাৰটো মানে ইমান বেছি, যদি মই য়েল্ল'টো মাৰি দিওঁ তো মানুহৰ চকু মানে একেবাৰে অন্ধ নিচিনা হৈ যাব। কাৰণে য়েল্ল'টো তলত থৈছোঁ ল' বিমত, আৰু ব্লেক ভাইজাৰখনত জপাই মেলি যদিও আপোনালোকে চলাই থাকে তো মজাকৈ দেখিবা। বাট এটা প্ৰব্লেম হৈছে যে য়েল্ল' লাইটত মানে অলপমান বেছিকৈ বেটেৰীটো খায় বুলি কয়। চ' নাজানো, কেইদিনমান ইউজ কৰি চাওঁ, যদি বেটেৰীটো বহে তেতিয়াহ'লে গম পাম যে য়েল্ল' লাইটত বেটেৰীটো অলপমান বেছি টানে। আৰু বাইক চাইকেল লগালে ইমান প্ৰব্লেম নহয় চাগে যাত, বাট স্কুটিখনত মই লগাই চাইছোঁ যিহেতু ফাৰ্ষ্ট টাইম। চ' চাওঁ কি হয়। স্কুটি লৈ মানে লং ৰাইড এটা মাৰি দিওঁ নেকি তেনেকুৱা ফিল হৈ গৈছে। ত' এতিয়া নামাৰো বাৰু, যেতিয়া মই GoPro ল'ম তেতিয়া স্কুটি হওক বাইক হওক কেছ নাই, স্কুটি লৈ মানে বহুত লং ৰাইড মাৰি দিম। ত' এতিয়া ফাৰ্ষ্টতে মানে GoProটো যদি উঠাব পাৰোঁ সোনকালে তেতিয়া আৰু ভালেই হ'ব। আপোনালোকৰ যদি এইটো চাওক, মই দেখাই দিছোঁ এবাৰ, মোৰ মনকাৰখন অলপ দাগি কৰিলে চাওক, দেখা পাইছে মনকাৰটো দাগি হৈ গ'ল অলপ। ত' মানে লাইটকেইটা অলপ আপ এণ্ড ডাউন হ'লে মানে মনকাৰখনত দাগি হৈ যায়। আৰু চাওক দেখা পাইছে মনকাৰখন কিমান দাগি হৈ গ'ল। এইডোখৰতো এটা স্ক্ৰেচ পৰিছে, এইডোখৰতো স্ক্ৰেচ পৰিছে। চ' একো নাই, এঙিবাৰ একদম ফুল পাৱাৰ হৈ গ'ল। চ' লাইটকেইটা দেখা পাইছে দুটা ক'ত লগাই দিছোঁ, আপোনালোকেও লগাম বুলি ভাবিলে লগাব পাৰে। চ' খালি জোখটো অলপমান ভালকৈ লৈ ল'ব লগাওঁতে। ইয়াৰ পৰা ঘূৰি দিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে পাই থাকে। চ' লগ পাইছোঁ আহিবলগীয়া নতুন তাত ধামাকা ভিডিঅ'ত। চ' আজিলে বাই বাই গাইছ, একদম লাষ্টবাৰৰ বাবে এইটো চাওক। চ' বাই।